সকলোকে নমস্কাৰ। আমি মাজুলীলৈ গৈছিলোঁ, সকলোৱে জানেই। মই ভিডিঅ'বিলাক দি আছোঁ, দেখিয়ে আছে চাগে। মই কালি দক্ষিণপাট সত্ৰৰ ভিডিঅ' এটা দিছিলোঁ আৰু এতিয়া মই এইটো ভিডিঅ' দিব লৈছোঁ চামগুৰি সত্ৰৰ। আমি দক্ষিণপাট সত্ৰৰ পৰা চামগুৰি সত্ৰলৈ গৈছিলোঁ, সেইটো কাৰণে চামগুৰি সত্ৰৰ ভিডিঅ' দিবলৈ লৈছোঁ। এয়া আমি চামগুৰি সত্ৰ পাই গ'লোগৈ। জানেই সকলোৱে চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু চামগুৰি সত্ৰৰ এই মুখা শিল্পই যোৱা 2024 চনৰ 4 মাৰ্চ তাৰিখে GI টেগো লাভ কৰিছে আৰু ইয়াৰে মুখা শিল্পৰ যোনজন সুদক্ষ শিল্পী, তেওঁৰ নাম হৈছে ডক্টৰ হেমচন্দ্ৰ গোস্বামী। তেওঁ এই মুখা শিল্পৰ বাবে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে আৰু এই মুখাবিলাক প্ৰথম ব্যৱহাৰ হৈছিলে শংকৰদেৱৰ চিহ্নযাত্ৰা নাটকখনত আৰু সেই তাতে প্ৰথম এই গৌৰ আৰু এইটো আৰু এজন কোন আছিলে ব্ৰহ্মা, এই দুটা চৰিত্ৰত ভাও দিবৰ বাবে এই মুখাবিলাক ব্যৱহাৰ কৰিছিলে। গৰুণ্ড পক্ষী এয়া দেখি থকাসকল তেওঁৰে ছাত্ৰ। তেওঁ অকল ইয়াতে নহয়, বিভিন্ন ধৰণৰ কৰ্মশালাও দিয়ে তেওঁ। মই তেওঁৰ ফটো দেখাম বাৰু। তেওঁৰ ফটোখন চাওক, এইজন পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা মুহূৰ্তত। এয়া দেখিছেনে, এখনেই চামগুৰি সত্ৰ। আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? আমাৰ প্ৰথম চামগুৰি সত্ৰ যোনখন, এইখনটো নতুন চামগুৰি সত্ৰ। প্ৰথম চামগুৰি সত্ৰখন স্থাপন কৰিছিলে কোনে জানে? স্বৰ্গদেউ চক্ৰধৰ সিংহই চক্ৰপাণি আটাৰ ওচৰত শৰণ লৈ চামগুৰি মানে চাম গছ এজোপাৰ তলত প্ৰতিষ্ঠা কৰাৰ বাবে এই সত্ৰখনৰ নাম ৰাখিছিলে চামগুৰি সত্ৰ। কিন্তু এখন সেই পুৰণা চাম গছৰ তলত পতা চামগুৰি সত্ৰখন নহয়, এখন নতুন শ্ৰী শ্ৰী নতুন চামগুৰি সত্ৰ। এইখন পিছত প্ৰতিষ্ঠা কৰা। বেলেগ এফালে আহিছিলোঁ, সেইফালেও তেওঁলোকে এফালে বনাই আছে এইবিলাক ধুনীয়া ধুনীয়াকৈ। ইয়াত এইবিলাক বনাবৰ কাৰণে বাঁহ লাগে। এইজন দেখিছেনে, এজন হনুমান। বাঁহ লাগে, কাপোৰ লাগে আৰু মাটি লাগে, গোবৰ লাগে। এই সকলোবিলাক মিলাই পেলাইহে এই এটা ধুনীয়া মানে মুখা হৈ উঠে। বহুত ডাঙৰ ডাঙৰ মুখা আছে। এইজন দেখিছেনে, এজন নৃসিংহ মুৰাৰী নাটকত ওলাই বোলে। এয়া দেখিছেনে, এইটো গৰুণ্ড পক্ষী। এইবোৰ ডাঙৰ ডাঙৰ এইবিলাক। ইমানবিলাকৰ নাম নেজানো সকলোৰে, তাৰ বিষয়ে ভালকৈ চৰ্চা কৰিব লাগিব। এনে কথা কৈ দিলে মানে ভুল কোৱা হ'ব। এয়া দেখিছেনে, পদ্মশ্ৰী বঁটা বিজয়ী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ এৱাৰ্ডবিলাক। কি কি এৱাৰ্ড পাইছিলে তেওঁ? এইবিলাক ঢেৰ এৱাৰ্ড পাইছে। এয়া দেখিছেনে কিমান আছে। এইবিলাক পঢ়ি থাকিলে বহুত দেৰি লাগিব, পঢ়াটো সম্ভৱ নহয়, সেইকাৰণে এনেকৈ দেখালোঁ। ইয়াৰ ডাঙৰ ডাঙৰ ওপৰততো আৰু বহুত ডাঙৰ ডাঙৰ মুখা আছে, দেখিছেনে সেইবিলাক। এই মুখাবিলাকৰ বিভিন্ন ভাগ আছে, মই ইমান বিশেষ নাজানো। ইয়াৰ বিষয়ে আৰু অধ্যয়নৰ মোৰ প্ৰয়োজন আছে। এয়া দেখিছেনে কিমান ডাঙৰ ডাঙৰ মুখা, এইবিলাককে ভাওনাত ব্যৱহাৰ কৰে। এই মুখা শিল্প হৈছে আমাৰ অসমৰ গৌৰৱ, গতিকে আমি ইয়াক জীয়াই ৰাখিব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।